নমস্কাৰ সকলোলৈকে। আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ খোজৰ অন্য এটি ভিডিঅ'লৈ। যদিহে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেললৈ আহিছে, তেন্তে অনুপ্ৰেৰণামূলক ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পলম কৰি হ'লেও নিজৰ উপাৰ্জন কৰিব শিকা, কিয়নো অৱশেষত মানুহে তোমাৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰি তোমাক বিচাৰ কৰিব। আজিৰ এই স্বাৰ্থৰ পৃথিৱীত ভাল বেয়া বুলি একো নাই। তুমি যাক সুখী কৰিব পাৰিবা তেওঁৰ বাবে তুমি ভাল, আৰু যাক সুখী কৰিব নোৱাৰিবা তেওঁৰ বাবে তুমি বেয়া। কালি যি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব, আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব। অপেক্ষা কৰাসকলে সেইটো পায় যিটো চেষ্টা কৰাসকলে এৰি থৈ যায়। আনৰ অপকাৰ নোহোৱাকৈ নিজৰ উপকাৰৰ কথা ভবাটো স্বাৰ্থপৰতা বুলি নকয়, সেয়া আমি নিজৰ জীৱনটোক দিয়া গুৰুত্বহে মাথো। শূন্যতাৰ মুখামুখি হ'লে বুজা যায় জীৱনত আমাৰ নিজৰ বুলিবলৈ একো নাই। দুটা বস্তুৱে সদায় আমাক সুখী হোৱাৰ পৰা পৃথক কৰি ৰাখে: অতীতৰ মাজতে জীয়াই থকা আৰু আনৰ সুখক বেছি গুৰুত্ব দিয়া। কিছুমান কাম কৰিবলৈ কিছুমান মানুহৰ লাজ লাগে। এটা কথা আমি সদায় মনত ৰখা উচিত, লাজে কেতিয়াও মানুহৰ পেটৰ ভোক পূৰণ নকৰে। পেটৰ ভোক ভালদৰে চিনি পোৱা মানুহে কোনোদিনে সৎকাম কৰিবলৈ লাজ নকৰে। শৰীৰৰ বেমাৰতকৈ মনৰ বেমাৰ বেছি যন্ত্ৰণাদায়ক। সুখে মানুহৰ অহংকাৰৰ পৰীক্ষা লয়, দুখে মানুহৰ ধৈৰ্যৰ পৰীক্ষা লয়। কষ্টই মানুহক পৰিৱৰ্তন কৰে, কষ্টই মানুহক শক্তিশালী কৰি তোলে। প্ৰতিটো কষ্টৰ অভিজ্ঞতাই মানুহৰ বাবে নতুন শিক্ষা। নদীৰ কষ্ট হয় পানী শুকাই গ'লে, গছৰ কষ্ট হয় পাত সৰি গ'লে, আৰু মানুহৰ কষ্ট হয় আপোনজনে পাহৰি গ'লে। আজিকালি মানুহৰ ভালতকৈ বেয়া বস্তুৰ প্ৰতি আগ্ৰহ বেছি। সেইকাৰণে মদ বেপাৰী ক'তো যাব নালাগে আৰু গাখীৰ বেপাৰী ঘৰে ঘৰে ঘূৰিব লাগে। কাৰো ওচৰত নিজক ভাল বুলি প্ৰমাণ কৰিব দৰকাৰ নাই, কাৰণ ঈশ্বৰে জানে কোন কেনেকুৱা। মানুহে লাঠিৰ আঘাত সহিব পাৰে, কিন্তু কথাৰ আঘাত নোৱাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।